আমাৰ মাজত খাল হৈ থিয় দিলে চিমিক আমি মাৰি পেলালো নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল JB আছামিজ কালচাৰলৈ আৰু আজি আমি গৈ আছোঁ ফুটাই গাঁৱলৈ ফুটাই গাঁৱত এখন চুটি ছবিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে কেইগৰাকীমান উদীয়মান যুৱক যুৱতীয়ে লগ হৈ আৰু কি ধৰণে তেখেতসকলে কি বিষয়বস্তু লৈ পেলাই চুটি ছবিখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে গতিকে আপোনালোকক অলপ দেখাওঁ বুলি ভাবিছোঁ গতিকে আহক আমাৰ লগত ফুটাই গাঁৱলৈ যাওঁ লগতে চুটি ছবিখনৰ তেখেতসকলে কি বিষয়বস্তু লৈ পেলাই কেনেধৰণে নিৰ্মাণৰ কামত আগবাঢ়িছে গতিকে আপোনালোকক দেখাওঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো চাব নিশ্চয় গম পাব কি বিষয়বস্তু লৈ পেলাই তেখেতসকলে চুটি ছবিখনৰ কাম আৰম্ভ কৰিছে এতিয়া আমি আহি উপস্থিত হ'লোহি য'ত মই কৈছিলোঁ এখন আজি চুটি ছবিৰ শ্বুটিং চলি আছে বুলি তাত আমি উপস্থিত হৈছোঁহি এতিয়া এইখিনি জেগাখিনি কি কয় এইখিনি বাঘমৰা কয় ন আচ্ছা বাঘমৰা কয় ভুটাই গাঁৱৰ কেইজনমান উদীয়মান যুৱক যুৱতীয়ে এখন চুটি ছবি নিৰ্মাণ কৰিছে তেওঁলোকে আৰু আহক আমি তেওঁলোকৰ লগত দেখাওঁ তেখেতসকলে কি ধৰণে ছবিখনৰ কাম কৰি আছে আৰু ইয়াতে শ্বুটিং হৈ আছে মই আপোনালোকক দেখাম এতিয়া আচ্ছা ইয়াতে প্ৰিয়ংকা বা আছে কেনেকৈ কি কৰিছে ইয়াত আহি পাইছোঁহি প্ৰিয়ংকা বা আহিলোঁ ভিডিঅ' কৰি আছোঁ আৰু আমি গম পাইছোঁ যে এখন চুটি ছবিৰ কাম ইয়াত চলি আছে আৰু ছবিখন আচলতে কি ধৰণে কেনেকুৱা বিষয়বস্তু লৈ পেলাই কৰা হৈছে তাকে অলপ জানিবলৈ ঠিক আছে ছবিখনৰ কাহিনী পৰিচালনা সংলাপ গোটেইখিনি মোৰ গুৰু হয় তেওঁ অঞ্জন কৌশিক শৰ্মাই কৰিছে আৰু মই ইয়াতে ছাৰৰ লগত এছিষ্ট কৰিছোঁ আৰু যিখিনি চুটি ছবিখনত প্ৰজেক্টটো যোনে লৈছে যিখিনি এক্টৰ এক্ট্ৰেছ যিখিনিয়ে কাম কৰিছে ইয়াতে সকলোখিনি ভুটাই গাঁৱৰ হয় নগাঁও ভুটাই গাঁৱৰ হয় কিন্তু আমি শ্বুটিঙৰ কাৰণে আমি শ্বট এটা ল'বলৈ আহিছোঁ এতিয়া মাছপাথৰি বাঘমৰা শিৱ মন্দিৰৰ ওচৰত ছাৰৰ লগত ভালকৈ কথা পাতা ঠিক আছে বাৰু ছাৰৰ ওচৰলৈ লৈ গৈ আছোঁ ছাৰৰ লগত কথা পাতি লওঁ ছাৰৰ লগত আমি আহিছোঁ গ্ৰহণৰ বিষয়ে জানিবলৈ অলপ ব্যস্ত আছে শ্বুটিং কৰাৰ কামত আমি ছাৰৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ ছাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ ধন্যবাদ আমি গম পাইছোঁ যে আপুনি কেইগৰাকীমান উদীয়মান যুৱক যুৱতীক লগত লৈ পেলাই কিছুমান সৰু সৰু বহুতো কাম কৰি আছে আৰু এতিয়া আমি আহি লৈ পেলাই ইয়াত পাইছোঁ যে আপুনি এখন চুটি ছবিৰ নিৰ্মাণৰ কামত অলপ ব্যস্ত আছে গতিকে আপুনি কি জনাব এই ছবিখনৰ বিষয়ে আচলতে এই ছবিখন আমি চুটি ছবিখন তৈয়াৰ কৰাৰ এটা উদ্দেশ্যটো হৈছে বৰ্তমান মানে যিটো নৱপ্ৰজন্মৰ যিটো যুৱ শৃংখলতা যিটো হয় তাৰ ক্ষেত্ৰত মানে উদগনি যুগত মেইনকৈ এতিয়া ধৰক ড্ৰাগছ কাইলৈ মাহ আনিবলৈ মোৰ হাতত নাই মানে বাইকটো বেছি দে না হ'ব হ'ব দে মই মেনেজ কৰিম বৈ এতিয়া যাম বহুত বেছি হৈছে বহুত এই ড্ৰাগছৰ ওপৰত মানে এটা সজাগতা আৰু ড্ৰাগছে কেনেকৈ পেলাই আমাৰ জীৱন ধ্বংস কৰি পেলাইছে সেই বস্তুটো তাৰমানে যাতে মানে সেই ড্ৰাগছ নল'বৰ কাৰণে তাৰমানে সকলোকে আহ্বান জনাইছোঁ আৰু সেই এটা সৰু তাৰ উদাহৰণ তাৰমানে ড্ৰাগছ লৈ পেলাই কেনেকৈ পেলাই এজনী ছোৱালীৰ জীৱনটো ধ্বংস হৈ গ'ল এনেকৈ বা মানে যুৱ প্ৰজন্মৰ কেনেকৈ জীৱন ধ্বংস হৈ গৈছে ইয়াৰ ওপৰতে এই থিমটো বনোৱা হৈছে গ্ৰহণ গতিকে আশা ৰাখিছোঁ দৰ্শকে ছবিখন ল'ব ছবিখনৰ নাম গ্ৰহণ হয় আৰু আপোনাৰ চিত্ৰনাট্য পৰিচালনা সকলোখিনি মই নিজে কৰিছোঁ সেইখিনি ধন্যবাদ হয় আৰু বাকী আপোনাৰ লগত যিসকলে কাম কৰি আছে তেখেতসকলৰ লগত অলপ মোৰ লগত কেমেৰা কৰি আছে নমস্কাৰ মোৰ নাম মৃদু পৱন কেমেৰা কৰি আছে হয় কেমেৰা কৰি আছোঁ কেনেকুৱা লাগিছে ছাৰৰ লগত কাম কৰি বহুতেই ভাল লাগিছে আৰু ঠিকে আছে তেনেহ'লে আমি বাকীসকলৰ লগতো অলপ কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু আমাৰ ছাৰে আমাৰ নাটাছা যিটো চৰিত্ৰ কৰি আছে নাটাছা হয় নাটাছা খুব ভাল এক্টিং কৰিছে তাৰমানে নগাঁও কলেজৰ এক্স কালচাৰেল ছেক্ৰেটাৰী নমস্কাৰ
নাটাছা কেৰেক্টাৰটোৰ নামেৰে মই স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ আৰু অলপ জানিব বিচাৰিছোঁ ছাৰৰ লগত কাম কৰি কেনেকুৱা লাগিছে। প্ৰথমতে ভাবা নাছিলোঁ ছাৰ, আমি ভয় খাইছিলোঁ কোনোবা এজন আহিব আমাক শিকাব, কিন্তু সঁচাই এতিয়া বহুত ভাল লাগিছে ছাৰৰ লগত কাম কৰি, মানে নজনা কথাও জানিব পাৰিছোঁ বহুতো, মানে ভাল লাগিছে। আৰু আগতেও কিবা কৰিছা নে এই প্ৰথম? নাই মোৰ চুটি ছবি হিচাপে এয়া প্ৰথম, এনেই সৰুকৈ এখন এহেঁতৰ লগতে কৰিছিলোঁ, এয়া প্ৰথম কাৰোবাৰ মানে আণ্ডাৰত এনেকৈ কৰা। হয় হয়, বাৰু ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু ছাৰক সুধিব বিচাৰিম যে ছবিখন আচলতে মুক্তি কিহত পাব, দৰ্শকে কিহত ছবিখন দেখিবলৈ পাব? আচলতে মানে আমাৰ এটা ইউটিউব চেনেলতে আছে, হয়, বি ইণ্ডাছ, হয়, এই বিন্দাছ নগাঁও বুলি পেলাই, এই বিন্দাছ নগাঁও চেনেলটোৰ জৰিয়তে সকলোৱে চাবলৈ পাব। আচ্ছা ঠিকে আছে। আৰু ফেচবুকতো আমি আপলোড দিম। হয়, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বিন্দাছ নগাঁও বুলি আছে। হয়, বিন্দাছ নগাঁও বুলি আছে। মই আপোনাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম লিংকটো, আপোনালোকে পাই যাব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু তাতে আপোনালোকে এখেতসকলৰ নতুন নতুন কাম পাই থাকিব। হয়, আৰু আমি ইয়াৰ নৱপ্ৰজন্মৰ মানে উঠি অহা শিল্পীসকলক লৈ পেলাই যি কাম কৰিছে, গতিকে সঁচাকৈ শলাগ ল'বলগীয়া। ধন্যবাদ। আমি ইয়াৰ পিছতো মানে আৰু এখন ছবিৰ কাৰণে যোজা চলাই আছোঁ। হয়, সেইখন অলপ বহুল ভিত্তিক হ'ব, এইখন ভূটাই ডেকাৰ ওপৰত হ'ব। হয়তো পূজাৰ পিছলৈ যাব তাৰ শ্বুটিঙৰ কাম, যিহেতু লকডাউন হৈ আছে, মানে আমি লোকেশ্যনবিলাক পোৱা নাই, য'ত ত'ত যাব নোৱাৰিম। গতিকে সেইখন কদিয়াৰ পৰা ধুবুৰীলৈকে যিখিনি মানে ভূটাই ডেকাৰ যিখিনি এক্টিভিটিছ আছিলে বা ভূটাই ডেকাই মানে যি সমাজ জীৱনত তেওঁৰ ভূমিকা কি আছিলে সেইখিনিৰ ওপৰত থাকিব। গতিকে সেইখন আমি আগবাঢ়িছোঁ, সেইখন অলপ বহুল ভিত্তিক হ'ব আৰু চাওঁ আমি ইয়াৰ মাজতে কি কৰিব পাৰোঁ। আৰু সকলোকে অনুৰোধ জনাইছোঁ আমাৰ এই বিন্দাছ নগাঁও চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকলৈকে ধন্যবাদ জনাইছোঁ আমাক এইখিনি সুযোগ দিয়া। হয়, আমিও আপোনাক ধন্যবাদ জনাইছোঁ, কাৰণ ইমানখিনি ব্যস্ততাৰ মাজতো এতিয়া যিহেতু লকডাউন, আৰু লকডাউনৰ সময়ছোৱাতো আপোনালোকে ইমান ধুনীয়াকৈ এনেকৈ সকলোখিনি নিয়ম মানি চলি ইমান ধুনীয়াকৈ এটা ভাল কামত আপোনালোক এতিয়া জড়িত হৈ আছে। গতিকে আৰু ইমানখিনি ব্যস্ততাৰ মাজতো আমাক যিহেতু অকণমান সময় দিলে, গতিকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি এতিয়া আপোনালোকক দেখাওঁ, অলপ তেখেতসকলে শ্বুটিং কৰি আছে, তাৰে কিছু আপোনালোকক দৃশ্য দেখাওঁ, আহকচোন চাই লওঁ। সুখৰ সংজ্ঞা, যিটো ল'লে দুখ কি বস্তু তই বুজিয়ে নাপাবি। মোক দেখিছ আবে বিন্দাছ লাই, এইটো ল, এইটো কি? সুখৰ সংজ্ঞা, যিটো ল'লে দুখ কি বস্তু তই বুজিয়ে নাপাবি। তালে চা, তই আকৌ শুং, নেওয়াজে শুং, আকৌ শুং, তই তাইলে চা, এবাৰ তাইলে চা, তই শুং আকৌ শুং। অঁ, কেমেৰা লুক দে, কালি লুকটো দে। তই তাইৰ ঘাট পৰি যা, হাতটো লাহে লাহে তললৈ গৈ থাক, তললৈ গৈ থাক, হাতটো লৈ থাক। কাট ইট। মুছলিম হ'লেও কি হ'ল, ময়োতো এটা মানুহ, মোৰোতো এখন হৃদয় আছে। ঐ হ'ল আৰু একবাৰ মাৰি দে, হৃদয় নোহোৱা হৈ যাব। মুছলিম হ'লেও কি হ'ল, ময়োতো এটা মানুহ, মোৰোতো এখন হৃদয় আছে। ঐ হ'ল আৰু একবাৰ মাৰি দে, হৃদয় নোহোৱা হৈ যাব। কোৱা নাই জানো সি মোৰ জাষ্ট ফ্ৰেণ্ড হয়? তোক জ্ঞানক লাগিবনে? কিন্তু কিন্তু কি? নাই নাই, একো নাই। একো নাই। এয়া মাছপাথৰী বাঘমৰা শিৱ মন্দিৰৰ প্ৰাংগণত তেখেতসকলে তেওঁলোকৰ শ্বুটিঙৰ কাম কৰি আছে। আৰু এয়া আমাৰ মাজত আছে এই যিখন গ্ৰহণ চুটি ছবিখনৰ ডাইৰেকশ্যন কৰিছে বা চিত্ৰনাট্য সংলাপ যিজনে কৰিছে, আমাৰ শ্ৰদ্ধাৰ ছাৰ অঞ্জন জ্যোতি শৰ্মা ছাৰ, অঞ্জন কৌশিক শৰ্মা। হয়, য'ত চুটি ছবিখনৰ মানে শ্বুটিং কৰিছে আপোনালোকৰ, এতিয়া কিমানখিনি কমপ্লিট হৈছেগৈ? আমাৰ 15টা ছিকুৱেঞ্চ আছিলে, হয়, তাৰে এতিয়ালৈকে আমাৰ 9টামান ছিকুৱেঞ্চ শেষ হৈছে, বাকী আৰু 6টামান আছেগৈ। আৰু শ্বুটিং আপোনালোকে ক'ত ক'ত কৰিছে? আমাৰ ভূটাই গাঁৱত হৈ আছিলে, আজি এতিয়া আপোনাৰ সেই চকৰি গাঁও, বাঘমৰা, হয়, ইয়াত হৈ আছে। তাৰপিছতে আমাৰ দ্বিতীয় যিটো মানে মৰিগলং এই বাইপাছটো, এই বাইপাছৰ ইয়াত হ'ব। তাৰপিছত এই চকৰি গাঁও হাইস্কুল এখন আছে, তাৰ ফ্ৰণ্টত হ'ব। এনেধৰণেই হৈ আহিছে। বাৰু ধন্যবাদ জনাইছোঁ পুনৰবাৰ। ধন্যবাদ।
আৰু দেখিছে আপোনালোকে এয়া মাছ পাথৰি যি বাঘমৰা শিৱ মন্দিৰ আছে, শিৱ মন্দিৰৰ প্ৰাংগণত এতিয়া তেখেতসকলৰ শ্বুটিঙৰ কাম চলি আছে। আৰু আহক আমি তেখেতসকলে যিসকলে ইয়াত এই চুটি ছবিখনত কাম কৰি আছে তেখেতসকলৰ লগত আপোনালোক সকলোকে চিনাকি কৰাই দিওঁ। আৰু এয়া মই প্ৰিয়ংকা বাক কৈছোঁ এই চুটি ছবিখনৰ লগত মানে যিসকলে কাম কৰি আছে তেখেতসকলৰ লগত চিনাকি কৰাই দিবলৈ দিছোঁ। মই প্ৰথম তেওঁলোকক লগ পাইছোঁ, এই প্ৰথম তেওঁলোকৰ লগত মোৰ কাম। যিহেতু আগতে বেলেগতে কাম কৰি থকা হৈছিলে, এতিয়া মই তেওঁলোকৰ লগত এই প্ৰথম এইটো প্ৰজেক্ট কৰিছোঁ। ঠিক আছে বাৰু, মই সকলোৰে নাম নাজানো, সেয়ে মই চিনাকি কৰি দিছোঁ। এয়া আমাৰ সৰু সুৰা কলেজৰ চিনতে আছে, তো কলেজীয়া ল'ৰা হিচাপে। নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষ্যজিৎ শইকীয়া, ঘৰ ভূটাইগাঁও। তাৰপিছত এয়া ভাৰ্গৱ, বাৰু ইয়াৰ নামটো গম পাওঁ, ইয়াক ভাৰ্গৱ শৰ্মা আৰু তেলীয়াগাঁৱত হয়। তেলীয়াগাঁও। আৰু এয়াই প্ৰথম নে আগতেও কৰিছে? প্ৰথম নাটক এনেই কৰি থকা হয়, হয়। শ্বৰ্ট ফিল্ম প্ৰথম। আৰু কেনেকুৱা লাগিছে মানে ছাৰৰ লগত কাম কৰি? ভালে আগৰ পৰাই ছাৰৰ লগত তেনেকৈ কাম কৰি থাকে। এয়া এইজন এজন আছে। নমস্কাৰ, মোৰ নাম ভাস্কৰজ্যোতি বৰা। হয়। ঘৰ ক'ত? মোৰ ঘৰ ভূটাইগাঁও। ভূটাইগাঁও। মানে সকলো ভূটাইগাঁৱৰে হয় নেকি? বেছি আছে, আমি 2-3জন মানহে আছে। অঁ তাৰপিছত তোমাৰ নাম নমস্কাৰ, মোৰ শ্ৰী ডিংকু কলিতা। ডিংকু কলিতা। হয়। আৰু ধন্যবাদ জনাইছোঁ সকলোকে। তাৰপিছত আৰু কেইজনমান নাই, ছোৱালী কেইজনীমান নাই, হিৰত গৈছে। তাৰপিছত এয়া আমাৰ মুখ্য চৰিত্ৰতে আছে, অথনি ছাৰে কৈ দিছিলে চিনাকি কৰি নাটাছা। চিনাকি কৰাই দিছিলে এতিয়া নাটাছা। সম্পূৰ্ণ নামটো তেওঁ নিজৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰী চন্দন্তে শইকীয়া, মোৰ ঘৰ গোটাইগাঁৱতে। ঠিকে আছে, তেনেহ'লে ধন্যবাদ জনাইছোঁ সকলোলৈকে। আৰু ইয়াত আমিও এই চেনেলটোৰ জৰিয়তে সকলোকে অনুৰোধ কৰিছোঁ যাতে গ্ৰহণ ছবিখন যেতিয়া ইউটিউব চেনেলত চুটি ছবিখন উপলব্ধ হ'ব, তেওঁলোক সকলোৱে যাতে চাই আমাক মৰম আশীৰ্বাদ দি ছবিখন আঁকোৱালি লয়। আৰু এই চেনেলটোক JP আছামিজ কালচাৰ চেনেলটোক আমি সকলোৰে হয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমিও আশাবাদী যে এই চুটি ছবিখন আপোনালোকে আঁকোৱালি ল'ব। আৰু যিখিনি আপোনালোকে কিবা ভুল দেখে আপোনালোকে কমেণ্ট যোগে জনাব, কিবা যদি ভুল থাকে, কাৰণ আপোনালোকে যদি ভুলটো আমাক দেখাই দিয়ে তেতিয়াহে এওঁলোকে আকৌ শুদ্ধকৈ কৰিব পাৰিব। গতিকে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু JP আছামিজ কালচাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে এখেতসকলৰ এই চুটি ছবিখন যিটো চেনেলত উপলব্ধ হ'ব, কি আছিলে চেনেলটোৰ নাম? বিন্দাছ নগাঁও চেনেলটোৰ মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত। আৰু আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকে তাৰ নটিফিকেশ্যনসমূহ পাই যায়। ধন্যবাদ। আৰু এই জ্বলনে আমাৰ মাজত খাল হৈ থিয় দিলে। চিমিক আমি মাৰি পেলালো।